অসম আৰু ভাৰত চৰকাৰে 6 জনগোষ্ঠীক যি জনজাতিকৰণ কৰিবলৈ এতিয়া ওলাইছে তাতে আমি আজি ট্ৰাইবেল সংগঠনৰ হৈ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি আমি ভেলাঘৰ জ্বলোৱাৰ লগতে ভাৰত চৰকাৰে যি বিল পাৰ্লিয়ামেণ্টত আনিছে এই বিলখন আমি আজি ভেলাঘৰ ঘৰৰ লগত জ্বলাইছোঁ। কাৰণ বৰ্তমানৰ যি জনজাতি আছে এই জনজাতিৰ যিখিনি মান মৰ্যাদা যি অস্তিত্ব এইখিনি খৰ্ব কৰিবলৈ গৈ আছে। তো এইটোৰ কাৰণে আমি ভাৰত চৰকাৰক সকীয়াই দিছোঁ যে ভৱিষ্যতে এই বিল যাতে পাছ নকৰে তাৰ বাবে আমি ভাৰত চৰকাৰক সকীয়াই দিছোঁ। কাৰণ যি আহোমসকলে আমাৰ অসমখন চলাই আছে, যি কোচসকলে অসমখন চলাই আছে, তো তেনেকুৱা চলোৱা জনগোষ্ঠীক বা উন্নত মানৰ যিখিনি জনগোষ্ঠী আছে তেওঁলোকক যি জনজাতিকৰণ কৰিব ওলাইছে তাতে আমি চিন্তা কৰিবলগীয়া হৈছে। কাৰণ আমাৰ সৰু সৰু যিখিনি ট্ৰাইবেল জনগোষ্ঠী আছে তো তেওঁলোকৰ অস্তিত্ব কি হ'ব, ভৱিষ্যত তেওঁলোকৰ জীয়াই থকাৰ যি মান মৰ্যাদা আছিল এইখিনি কি হ'ব, তো তাৰ বাবে আমি চিন্তা কৰিছোঁ। তো অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি সকীয়াই দিছোঁ যাতে এই বিলখন পাছ নকৰে। ধন্যবাদ। हरखाबै जि मोनसे ST बिल सावनाय नैबे हाबाफारियाव मावफुंलायनानै लादों आरो नोंथांमोनखौबो जोङो नैबे समावहाय साबायखर बावनांगोन। मानो भारत सरकारा आजावनाय ST बिल नैबे गोदानै होनाय ST बिलखौ जों दिनै सावबाय। Long live!